সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ নতুন ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছে বাৰু বেছি বহুলোৱা কৰা নাই তো ভাবিলো আপোনালোককো আজি দিনটো কি কৰো তাকে দেখাও আৰু অলপ আগত মই ভিডিঅ ক্লিক কৰক ৰাখি থৈছিলো তাকো আপোনালোকৰ লগত এনে শ্বেয়াৰ কৰি লওঁ তো বলক তেনেহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিওঁ এতিয়া এয়া আমদালি গুঠিবৰ কাৰণে খুৰী ছোৱালীজনীয়ে আমৰ এয়া পাত ছিঙি আছে এতিয়া ৰাতিপুৱা 7টা বাজিলে আৰু মই 6টা মানত উঠিলোঁ বাটো এয়া 5:30 মানতে উঠিলে এতিয়া খুৰী ছোৱালীৰ লগত মিলি আমদালি গুঠি আছে আৰু কালি ৰাতিও খোৱা বহুত দেৰি হ'ল বাৰু কামত লাগি থাকোঁতে 1:30 মানেই বাজিলে শুওঁতে তো আপোনালোককো বাহঁতে এয়া কি কৰি আছে দেখাই দিলোঁ অলপ এইফালে এয়া বায়ে আৰু খুৰী ছোৱালীজনীয়ে মিলি আমদালি গুঠিলে এইডাল হৈ গ'ল বাৰু আৰু এতিয়া চাওকচোন কিনকিনকৈ বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে এতিয়া অলপ বেছিকৈ আহিছে বাৰু বৰষুণ এইকেইদিন ইমান গৰম পৰিছিলে আৰু আজি বৰষুণ দিয়াৰ কাৰণে বতৰটো অলপ ঠাণ্ডা লাগিছে আৰু এইফালে বতাহো মাৰি আছে এইফালে মই এতিয়া বগা ফুল ছিঙি আছোঁ এইখিনি মায়ে আনিব কৈছে দৰকাৰ হ'ব আৰু এইফালে এয়া দেখিছেনে এইখিনি গোটেইখিনি ফুল ভণ্টিয়ে কৰিছে আৰু আছে বাৰু ফুল আৰু এইফালে এয়া তুলসী পাতো ছিঙিছোঁ এইখিনিও লাগিব আৰু এইখিনি এঘটি পানীত ফুল আৰু তুলসী পাতখিনি ঘৰৰ দুৱাৰ মুখত ৰাখি থ'ব লাগে অহা যোৱা কৰোঁতে দেখিলে শুভ বুলি কয় আৰু এতিয়া ভকতো আহি পালেহি তেওঁলোকে এতিয়া তেওঁলোকৰ কৰ্মভাগ কৰি আছে ব্লগ বনাই চিনাকি কৰাই দিব পাৰি আমাৰ জেঠাই বুলি আমাৰ ইয়াত ধুনু আহি গ'ল আগৰ বাৰ্থডে ভিডিঅ'টোতো আপোনালোকক দেখাইছিলোঁৱে বৰ্তা ল'ৰাটোৰ ছোৱালীজনী ধুনু চাই দিয়া ধুনু চাই দিয়া এইফালে হাই কৰি দিয়া ধুনু এইফালে চাই দিয়া হাই কৰি দিয়া কৰি দিয়া এই এবছৰ হৈ গৈছে কি লাগে বেলুন কি লাগে এইটো বেলুন এইটো এইটো কি লাগে ফোনটো লাগে যাবলৈ লগা ওলাই যাব লাগে ব'লা ব'লা আমি মা যাম দেই আমি মা যাম ব'লা
এতিয়া ৰাজমাহ আৰু বুটৰ ঘুগুনি আৰু পুৰি এনেকৈ খাইছোঁ। ভিডিঅ' কৰিবলৈ নহ'লতো এনেকৈ দেখাই দিলোঁ। 35 হ'ল আৰু ভকতসকল গ'ল। এতিয়া চাফ চিকুণ কৰিব বাকী আছে। এতিয়া আমি এয়া কাম চাম কৰি আজৰি হ'লোঁ আৰু দিনটো বহুত ব্যস্ত আছিলোঁ, সেইটো কাৰণে ভিডিঅ' কৰিব পৰা তেনেকৈ নগ'ল। আৰু এতিয়া পৰিবাহঁতো আহিছিলে, পৰিবা আৰু পৰিবা মাক আহিছিলে আৰু এইজনী পৰিবা তাই কাপোৰ সলাই দিলে। ৰাতি অকণমান দিগদাৰ হ'ব কাৰণে 4-5মান বাজিয়ে গ'ল, এতিয়া দেৰি হ'ল। আৰু এতিয়া যাবলৈ ওলালে অথনি, সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নগ'ল আৰু ব্যস্ত হৈ থকাৰ কাৰণে। আৰু এইফালে আছে পৰিবা মাক, এয়া আমাৰ মাৰ লগত কথা পাতি আছে পূৰা হাঁহি হাঁহি। আৰু এইফালে এইজনী এয়া এতিয়া পৰিবাহত এয়া যাবলৈ ওলালে, এইফালে আছে। ঐ লাহে লাহে যাবা। যাওক। আৰু সেইফালে আছে আমাৰ মামা, মানে আমাৰ মামা ককা। মা এইফালে চাই দে, ভালকে থাক অকণমান। এয়া মামা ককা দেই, চবকে চিনাকি কৰাই দিছোঁ। আগতে দেখাইছিলোঁ বাৰু ভিডিঅ'ত, যদি চাইছে। হেল্ল' গাইজ, এতিয়া মই গা পা ধুই মেলি আজৰি হৈ আহিছোঁ আৰু দেৰি হ'ল, ৰাতি 8:30 বাজি গ'ল। আজি দিনটো অলপ দেৰি খোৱাই নাই তেনেকৈ। আৰু মোৰ ওচৰত এতিয়া ল'ৰাটো আছে, আপোনালোকক দেখাইছোঁ। চাই দিয়া, এইটো আমাৰ ল'ৰাটো। এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ভণ্টিয়ে এয়া ল'ৰাক ভাত খুৱাই আছে। তো এতিয়া 10টা বাজি গ'ল আৰু এতিয়া আজৰি হৈ মেলি শুম আৰু। তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকে। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।